हेलो एवरीवन पुनः एटी नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइछु आरो पोनप्रथमे आपनालोक सकलोके रंगाली बिहुर हिया बरा शुभेच्छा ज्ञापन करिछु। रंगाली रंगेरे হৈ পৰক आपनालोक सकलोरे जीवन रंगीन तारे कामना करिछु। आरो আজি হৈছে বছৰৰ প্ৰথমটো দিন अर्थात মানুহ বিহু आरो এতিয়া আমি আহি আছো দেউল চাবলৈকে। আমাৰ ওচৰতে মন্দিৰটোত দেউল হয়, আমি তাতে আহিলো আৰু আপোনালোককো দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি এতিয়া ভিতৰলৈকে আহিছো আৰু ভিতৰলৈ আহি আৰু এয়া মঞ্চত বিহু প্ৰদৰ্শন কৰি আছে প্ৰদৰ্শন কৰিম বুলি ভাবিছে তেখেতসকলক আমাৰ মাজত নামসমূহ জমা দিবলৈ অনুৰোধ জনাইছো। আৰু এয়া বাহিৰৰ পৰিৱেশটো চাওকচোন কিমান মানুহ হৈছে মানে আৰু বহু দিনৰ মূৰত আমাৰ বৌক লগ পালো আৰু বৌয়ে আমাক আইচক্ৰীম খাবলৈকে পইচা দিছে। আৰু এতিয়া আহকচোন আমি দেউলত মানে কি আহিছে এবাৰ চাও। আৰু এয়া কণমানি বিলাকৰ কাৰণে ইমান ধুনীয়া ধুনীয়া পুতলা আনিছে আৰু পুতলাৰ লগতে বহুত বেলেগ বেলেগ ধৰণৰ সামগ্ৰীবিলাকো আনিছে। আৰু এইফালে একো ৰং বিৰঙৰ গোলাপ ফুলো আনিছে, এইফালে একো আনিছে ময়ূৰ পাখি। আৰু ইয়াৰ সকলোবোৰ সামগ্ৰী মাত্ৰ 20 টকাত দি আছে, আপুনি যি ললেও ল'ব পাৰিব। আৰু এই দোকানখনত সকলোবোৰ সামগ্ৰী হাতেৰে তৈয়াৰ কৰা আৰু আপোনালোকে ইয়াতে যি ললেও ল'ব পাৰিব। আৰু এই হাতেৰে বনোৱা বাবে তেওঁলোকে ইয়াতে ইনষ্টাগ্ৰাম আইডি আৰু হোৱাটছআপ নাম্বাৰ দি দিছে, আপোনালোকে কন্টেক্ট কৰি ললে ল'ব পাৰিব। ফলে কণমানি বিলাকৰ কাৰণেও ধুনীয়া ধুনীয়া বস্তু আনিছে আৰু এয়া সজাই থবৰ কাৰণে ফুল। গাইস চাওকচোন এয়া দেউলৰ মাজত সাপডাল কেনেকৈ চটপটাই আছে। নাই গাইস এডাল অৰিজিনেল সাপ নহয়, এডাল প্লাষ্টিকৰ সাপ হয়। কেনেকুৱা ধৰণৰ বস্তুবিলাক ওলাইছে নহয় না আজিকালি। আৰু এইফালে দেৱ দেৱীৰ সকলো ধৰণৰ ফটো আপোনালোকে ইয়াতে পাব, মানে প্ৰায় বস্তু আমাৰ এই দেউলখনত পোৱা যায়। আৰু এতিয়া চাও আহক মিঠাইৰ দোকান, মানে কি মিঠাই বনাইছে সেইবোৰকে চাও আহক। এইবিলাক ইমান ধুনীয়া ধুনীয়াকৈ বনাই থৈছে, এয়া হৈছে জিলেপি আৰু বিভিন্ন ধৰণৰ মিঠাইবিলাক ইয়াতে বনোৱা হৈছে। আৰু এতিয়া নিজৰ কাৰণেও কিবা কিবি ললো, মানে সোনকালে ঘৰলৈ যাব লাগিব, সন্ধিয়া হৈছে যেতিয়া। আৰু যোৱাৰ আগতে এটা আইচক্ৰীম খাই ললো আৰু বেলেগ বেলেগ বস্তু খোৱা হৈছিলে, কিন্তু সেইবিলাক ভিডিঅ' কৰা হোৱা নাছিল। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা বোলে আপোনালোকে কমেন্ট কৰি জনাব। বাই বাই।